এইখনে হৈছে গেটখন। গেটৰ ওচৰত আহি পাইছোহি। ইয়াতে হ'ব ভাওনা, মহিলা ভাওনা। পুৰুষ নাই, অকল মহিলাই লৈছে ভাওনা। ৰাতিকে হ'ব। ৰাতিকে আহিম দেখুৱাম। ভাওনাখনৰ নাম হ'ল ৰুক্মিণী স্বয়ম্বৰ। হাই হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপম, অন্য এটি ভিডিঅ'লৈ। আজি যাম নামঘৰলৈ। ভাওনা চাবলৈ যাম ৰাতি, কিন্তু বৰ্তমান এতিয়া দেখুৱামগৈ নামঘৰত। আজি আছে মহিলা ভাওনা, মাইকী ভাওনা নগাপাতত। বাকী নামঘৰত গৈ দেখুৱামগৈ সকলোকে চাব। ভাগিনো ওলাই আছে। ক'লৈ যাম? নামঘৰ কৈ দে আকৌ। ক এইয়া তিনিটা ওলাইছোঁ আমি ন। বাকী নামঘৰত গৈ দেখুৱাম। কৈ দে কি জেগাডোখৰ, কৈ দে আকৌ নামটো। ভাওনাখন কি ভাওনা কৈ দে আকৌ। ৰুক্মিণী হৰণ বোলে। যাম এতিয়া, আপোনালোকক দেখুৱাম। নামঘৰলৈ চাই যাব ভিডিঅ'টো। চাই গৈ থাকিব এতিয়া। গৈ আছে এতিয়া নামঘৰলৈ, চাই থাকিব। ৰুক্মিণী হৰণ চাবগৈ নামঘৰলৈ চাবলৈ গৈ আছে এতিয়া। নামঘৰত দেখুৱাম কি হৈ আছে। গৈ লওক, গৈ লওক। আমি এতিয়া নামঘৰত পাম। আমাৰ দলং পাগলী এতিয়া এই নাঙনি গান পকিলে। দলংখন পাৰ পাইছোহি। নামঘৰ এয়া পালোহি আৰু। আমাৰ আজি বাপ সমস্তক আমি নিমন্ত্ৰিত কৰি আনি আহি পাইছোহি কিন্তু নামঘৰ। সেই বাপ সমস্তক আমি চব পুনশ্চ নামঘৰত বহুত মানুহ বহি আছে। ৰাতিৰ নামলৈ আহিবৰ কাৰণে আপোনাৰ এইফালে দেখুৱাইছোঁ পিছফালে এখন বেনাৰখন, এটা লিখা আছে